হেল্ল' এভৰিৱান, দীপজ্যোতি সোণোৱাল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ দুবিধ স্বাস্থ্যসন্মত চাহ। এবিধ হ'ল তুলসী চাহ আৰু হ'ল আনবিধ অপৰাজিতা ফুলৰ চাহ। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তুলসী টি বনাবলৈ মই প্ৰথমতে এনেকুৱা তুলসী পাতৰ আগ মই সানি থৈছোঁ। লৈ লৈছোঁ এনেদৰে তুলসী পাত অলপমান ধুই লৈছোঁ। এতিয়া এই তুলসী পাতখিনি এতিয়া থেতেলিয়াই ল'ব লাগে। আচলতে থেতেলিয়াই লোৱা নাই, মই এনেদৰে হাতেৰে মোহাৰি মোহাৰি ছিঙি দিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে। প্ৰথমতে এটা পাত্ৰত মই এনেদৰে পানী পাতি লৈছোঁ। এতিয়া তাতে মই এটা ইলাচি খুন্দি দি দিছোঁ। লাহেকৈ পানীখিনি উতলি আহিবলৈ ধৰিলে। এতিয়া তাত মই খুন্দি থেতেলিয়াই থোৱা এই তুলসী পাতখিনি দি দিছোঁ। তুলসী চাহে আচলতে আমাৰ ইমিউনিটি শক্তি বঢ়োৱাৰ লগতে কাহ, চৰ্দি, গেষ্ট্ৰিক, বমিৰ ভাৱ আহিলে আমাক বহুখিনি সকাহ দিয়ে। কৰোণাৰ পৰা হাত সাৰি থাকিবলৈ তুলসী চাহ খাব লাগে বুলি কয় যে, এনেদৰে আপোনালোকে তুলসী চাহ ঘৰতে বনাই খাব। এতিয়া মই তাত খুন্দি থোৱা লং আছিলে, লং আৰু কেইটামান জালুক মই খুন্দি ৰাখিছিলোঁ। এতিয়া মই এই খুন্দি ৰখা লং আৰু জালুকখিনি মই ইয়াত দি দিম। এইখিনি উতলি আহোঁতে এতিয়া মই তাত দি দিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে। এনেকৈ 2-3 মিনিটমান এনেদৰে উতলাব লাগে গোটেইবোৰ। এয়া তৈয়াৰ হৈ গ'ল মোৰ তুলসী চাহ। এতিয়া এটা কাপত এখন চাকনিৰে মই এনেদৰে ঢালি দিছোঁ। এয়া তুলসী চাহ। এতিয়া আপোনালোকে তাত মৌ মিহলাই ল'ব পাৰে। মই মৌ নিদিয়াই মই চেনি অলপ ঘুলি লৈছোঁ আৰু এইখিনি আপোনালোকে এতিয়া গৰমে গৰমে পৰিৱেশন কৰিব পাৰে। দ্বিতীয়বিধ চাহ বনাবলৈ এয়া বাটাৰফ্লাই পি টি অৰ্থাৎ অপৰাজিতা ফুলৰ চাহ। এয়া অপৰাজিতা ফুলৰ চাহ। এই চাহবিধ বনাবলৈ মই প্ৰথমতে এনেকুৱা অপৰাজিতা ফুল মই শুকুৱাই লৈছিলোঁ আৰু এনেদৰে কেঁচা অপৰাজিতা ফুলো লৈ লৈছোঁ। এতিয়া মই এটা পাত্ৰত পানী পাতি দিছোঁ আৰু পানীখিনি উতলি অহাৰ লগে লগে মই তাত এটা ইলাচি ভাঙি দি দিছোঁ। এইটো অপশ্যনেল হয়। ইলাচি গোন্ধটো মোৰ ভাল লাগে কাৰণে মই ইলাচি দিছোঁ। লগতে মই এতিয়া এই ফুলখিনি শুকাই ৰখা ফুলখিনি আৰু কেঁচা ফুলখিনি মই তাত দি দিছোঁ, অপৰাজিতাৰ ফুলখিনি। এই অপৰাজিতা চাহ সেৱন কৰিলে স্মৃতিশক্তি বৃদ্ধি হয়। এই চাহে মানসিক চাপ, দৃষ্টিশক্তি বৃদ্ধি, উচ্চ ৰক্তচাপ, অনিদ্ৰা, গাৰ বিষ, চৰ্দি, জ্বৰ, কাহ, এজমা, চুলিৰ যিখিনি সমস্যা সেইখিনি ভাল কৰে। লগতে হৃদৰোগ, ডায়েবেটিছ আদি বহু ধৰণৰ ৰোগৰ পৰা এই চাহ খালে উপশম পাব পাৰে। এয়া মোৰ বনাই হৈ গ'ল বাটাৰফ্লাই পি টি। এয়া নীলা হৈ আছে। এতিয়া তাত মই অলপমান নেমু চেপি দিম। এয়া নেমু চেপি দিছোঁ, আপোনালোকে ভিডিঅ'ত দেখিছে। এচামুচমান নেমু চেপি দিছোঁ। এয়া নেমু চেপি দিয়াৰ লগে লগে ইয়াৰ ৰংটো সলনি হৈ যায়। এয়া চাওক, তাৰ ৰংটো বেঙুনীয়া হৈ গ'ল। আপোনালোকে ভিডিঅ'ত দেখিছে। এয়া বাটাৰফ্লাই পি টি। আৰু এতিয়া তাত মই অলপমান চেনি মিহলাই এইখিনি পৰিৱেশন কৰিম। আপোনালোকে চেনিৰ সলনি মৌ ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত মৌ আনি থৈ দিয়া নাই কাৰণে মই চেনি ব্যৱহাৰ কৰিছোঁ। এয়া হৈ গ'ল মোৰ বাটাৰফ্লাই পি টি।
আপোনালোকে ঘৰতে বনাই খাবচোন এনেদৰে তুলসী টি আৰু বাটাৰফ্লাই পি টি। যিহেতু ঘৰত সকলোৰে ঘৰতে তুলসী আৰু অপৰাজিতা ফুল থাকে, এনেদৰে বনাই খাবচোন। খুব স্বাস্থ্যসন্মত চাহ এই দুইবিধ চাহ। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাতিছোঁ। ধন্যবাদ।